তো গুড মর্নিং সকলকে আৰু সকলকে পোনপ্ৰথমতে হেপী হোলি। তো আপোনালোকে হোলি চলি খেলক আৰু তো হোলি আজিৰ পৰা আৰম্ভ। তো আমাৰ গাঁৱত মই প্ৰতি বছৰে দেখাওৱে যে কি দৌল হয়। তো আজি ভাবিছোঁ কি দৌল চাবলৈ যাম আমাৰ গাঁৱত, লগতে বৰপেটাৰো হোলি চাব যাম। নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব বৰপেটাৰ হোলি। তো এতিয়া তাৰমানে কি গা পা ধুনীয়াকৈ ধুওঁ, মানে গা চা ধোৱা নাছিলোঁ আৰু কাৰণ কোনোবাই হোলি দিব আহি কিবা কৰিব, আৰু কাৰ ফালে কোনদিনা হোলি কমেণ্ট কৰি কিনে জনাবচোন। আৰু এতিয়া মই তাৰমানে আমাৰ গাঁৱত যি দৌল হয়, দৌলত ধুনীয়াকৈ যাম, আপোনালোকক দেখুৱাম সকলোখিনি। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। दौलक सिंटी वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल। तो धमाका बनता है गई, चले शुरू करते हैं आज का वीडियो। तो मैंने आरंभ करता है, चलो। হক নহক আগৰ নিচিনা এই হোলিত তাৰ মানে ফিলটো নাই দিয়ক। আগতে যেনেকুৱা আছিল আমি একদম পুৰা সৰু থাকোঁতে ৰাস্তাত ৰখি থকা আছিলোঁ, চেৰকা মাৰিম কিবা মাৰিম, গাড়ী এলি পইচা তুলিম কিবা কৰিম। আজিকালি সেই তাৰ মানে আগৰ সেইবিলাক নোহোৱা হৈ গৈছে। আজিকালি ল'ৰা ছোৱালীক আৰু কি এই ঘৰৰ ভিতৰে সোমাই থাক, দৰ্জা মাৰি কিনে সোমাই থাক, কাবাই আহি কিনে ৰং দিব। বহুতে নাজানে এই যে হোলিৰ সময়ত যে ফাকু ল'লে আমাৰ দেহৰ কাৰণে যে ভাল, সেই বস্তুটো বহুতে নাজানেয়ে। সেইকাৰণেতো আজিকালি ল'ৰা ছোৱালী আৰু কি আৰু এই মই ঘৰৰ পৰা নলওঁ। এতিয়া আমি ধুনীয়াকৈ আৰু কি আগতে যেনেকৈ হোলি খেলা আছিলোঁ, এতিয়া যাই কিনে ধুনীয়াকৈ আজিও তাত হোলি খেলিম, ধুনীয়াকৈ দেখুৱাম আপোনালোকক। কিন্তু মোৰ মতে হোলি খেলিব লাগে, মানে খেলিব লাগে আৰু হোলি খেলিম। তাৰে আগতে গা পা ধুই লওঁ, কাৰণ গা পা ধুই কিনে ফাকু ল'ব লাগে, তেতিয়া ভাল। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ, লৈ কিনে ধুনীয়াকৈ যাম মন্দিৰত। আমাৰ জিন্তু ভাইও আহিব, সি ভয়তে অহাই নাই। কোনোবাই ৰং দিব কিবা কৰিব, ৰাস্তাত বোলে কোনোবাই বোলে পতা মাৰি আছে। আৰু মাৰবা দি না, যি মাৰে মাৰবা দি। এনেকৈ ধুনীয়াকৈ গা পা ধুই ল'লোঁ, আৰু আমাৰ এইফালে জিন্তু ভাইও আহি পালে। এতিয়া হোলি খেলিব যাম। আহি দিয়া নাই নেকি ভাই? এইবাৰ তাৰমানে এটা কথা কৈছোঁ, আগতে হোলি কেনে আছিল আৰু ইটা কেনে, তাৰমানে আগতে আমি ধুনীয়াকৈ খেলা আছিলোঁ ৰাস্তাত যাই। আজিকালি সেই ফিল্ডটো নাই না। আজিকালি মানে ফাকু ল'ব লাগে আচলতে। ইটা যাই কিনে আমি মন্দিৰত ল'ম ধুনীয়াকৈ। কেইটামানে ইয়াতে দৈত্য কেইটামানে ঘূৰি আছে, তাহোঁ এই চক্ত কালাৰ লৈছে, কাই ল'ব চক্ত কালাৰ? ফাকু দি যি দিয়া দি, কিন্তু এই চক্ত কালাৰ আমাৰ দ্বাৰাই নহয় দেই। এতিয়া যাই থাকোঁ আৰু, কাৰণ 2টামানত সেই হ'ব, তাতে নিৰ্মালি দিব, ধুনীয়াকৈ ল'ম, ধুনীয়াকৈ সেৱা চেৱা কৰিম। এতিয়া গৈ থাকোঁ আমি আৰু এইফালে চাইকেল লৈ কিনে যাম। জিন্তু ভাই তাতে চাইকেল আছে, আমি দুয়োটাই ধুনীয়াকৈ যাম। আৰু যোৱাকালি ৰামচৰণ ভৰালি আছিল, আজি য'ত গৈ আছোঁ, আৰু আজি গধূলিও আছে তাতে নাম। আৰু যোৱাকালি তাতে কিবা কৰিছিলে নে, এটা ক্লিপ লৈছিলোঁ, আপোনালোক দেখাই দিছোঁ চকচোক। তো ইয়াতে কিবা এটা মেজি বনাইছিল, আৰু ইয়াতে দৌল গোবিন্দ তাৰমানে কি উলিয়াই আনিছিল, গোসাই উলিয়াই লৈ অহা বুলি কয়। আৰু বেগটো আজি এতিয়া গৈ আছোঁ বৰ্তমান দৌল মন্দিৰলৈ। আৰু এইফালে ট্ৰেক্টৰে মাটি কাটি আছে, ৰাস্তাবিলাক বয়া হৈ যায়ে। এই ট্ৰেক্টৰে মাটি চাটি কাটি একদম পিছলা কৰি ফেলে, বৰষুণ চৰষুণ দি। মোক নলাক কিবাকে, মানে তাতে যাই কিনে লাভ তোমাৰ ভাই শেষ অৱস্থা কাহিনী পাৰা। মানে তাত কেইটা মানে ৰং দি আছিল, ৰং তাৰ মানে গোসাক নিদিয়াকৈ ল'ব নাপায় না। অ ভাই কি হ'ল, যাত্ৰা কৰলাক। আৰু আমাৰ পৰা অলপমান দূৰতে মন্দিৰটো এয়া আহি পালোঁ। এতিয়া ভিতৰত পূজা চূজা চলি আছে। তো এতিয়া পূজা শেষ হোৱাৰ পিছত নিৰ্মালি এনেকৈ মন্দিৰত পূজা চাই আছে। তাতে আৰু ফেচ কেম কৰি কিনে ভিডিঅ' বনোৱা নাই, কাৰণ মাইক বাজি আছে, সেইকাৰণে ভালকৈ মোৰ চাউণ্ডবিলাক নুশুনিব। সেইকাৰণে তাত আৰু এনেকৈ ভিডিঅ' বনোৱা নাই। পিছত এনে যিখিনি দেখাইছোঁ আৰু সেইখিনিয়ে আৰু। কি হ'ব, বৰপেটা যাবা নেকি? চাওঁ দে অঁ, ই চাব। আৰু এইফালে চাওকচোন, মানুহ সকলো চাইডে। আৰু এতিয়া পুষ্পাঞ্জলি ল'বৰো টাইম হ'ব। আৰু ইয়াতে সম্বৰ্ধনা জনাই আছে মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল ফল দেখুওৱাসকলক। তো এতিয়া ইয়াতে পুষ্পাঞ্জলি দিয়া হ'ব, সকলোৱে ফুল চুল দি আছে। আৰু তো এতিয়া এনেকৈ আমাৰ হাততো ফুল আহি গ'ল। নিৰ্মালি লোৱা হোৱাৰ পিছত যিটো গোসাই থাকে, সেইটো তাৰমানে গোটেই মন্দিৰটো চাৰিও চাইডে 3 পাক নে 5 পাক কিবা ঘূৰোৱা হয় ইয়াতে। ইটা এই ফাকু ল'ব লাগিব। ফাকুৱে দিছি না কি, মাথাটো সেইটো দিছি। তো এনেকৈ সকলোকে ফাকুৱা দি আছে, আমিও ল'ব লাগিব। এইফালে কৈ আছে মোক দি ফাকুৱা, মোক দি এনেহেন। তো এতিয়া আমাৰো ফাকু ল'ব পাল। ভাই সকলোৱে হেপী হলি ভাই, চলাৰ অৱস্থাহে চাব লগা হৈছে, কেনে হৈছে কাণে চানে সোমাই দিছে কি কবা, কাণত সোমাইছে ভাই, কাণ চেছ। তো এনেকৈ সকলোকে ফাকুৱা দিলে। এতিয়া ফাকুৱা চকুৱা লোৱা হ'ল, সকলোকে দিলে। আৰু এতিয়া খানা খাবহে যাব লাগে। ইয়াক খানা খাব আহি গ'লোঁ, কিন্তু আমি খোৱা নাই দিয়ক, এই বেলেগে খাইছে। ইয়াতে দি আছে, এতিয়া মানে এক পাৰ্টি খোৱা শেষ হৈ গ'ল। এতিয়া আমি নেক্সট খাবৰ কাৰণে আমি এতিয়া বহি গ'লোঁ। ইয়াত ডিছ আহি গ'ল, তাৰপিছত চব খিচাৰি টিচাৰি গোটেই আহি গ'ল। এতিয়া খাব লাগে আৰু যাব। এনেকৈ দেউল চাই কিনে আহিলোঁ, খানা চানা খালোঁ। এতিয়া আৰু ঘৰত যাব লাগে। আৰু এনেকৈ মন্দিৰৰ পৰা আহিলোঁ। ভাই কেনে লাগিল? ভাই পিক আপ চকছোঁ আমাৰ জিন্তু ভাই।
কালাৰ কৰি গৈছে গুলপীয়া কৰি গৈছে আমি পৃথিৱীৰ নহয় তো এলিয়েন তো নেক্সট বৰপেটাও গৈ আছো আজিৰ ভিডিঅ'টো তাৰমানে এনে নৰ্মেল বনাইছে কবে 5-6 মিনিট মানৰ হ'ব কিজানি ইমান এটা গম নাপাওঁ বৰপেটা যাম এৰে পিছত নেক্সট ভিডিঅ'ত বৰপেটা যাম এতিয়া আৰু নৰ্মেলি দেখালো এতিয়া ঘৰত গৈ আছো গধূলি তাৰমানে কি নাম চাম হ'ব এইবিলাক আৰু নেদেখুৱাও এতিয়া ঘৰত গৈ থাকোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো শেষ কৰোঁ ৰ'ব আৰু হেপী হলি তো মোৰ ফালৰ পৰা হেপী হলি তো এইটো ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু যি আহিছে ধামাকা আহিছে কি আহিছে নাজানো দিয়ক বাই বাই হেপী হলি ভাই হেপী হলি আৰু কালি লগ পাই আছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দিয়ক বাই বাই